নমস্কাৰ মই বৰ্ষাই পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেল বৰ্ষাস কিচেনলৈ আদৰণি জনাইছো আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো চিকেন 65ৰ এটা ৰেচিপি যিহেতু আমি এবোৰ ৰেষ্টুৰেণ্টত কিনি খাওঁই হয়নে নহয় আৰু তাতে কিনিলেতো বহুত কষ্টলি হয় সো আপোনালোকে এটো ঘৰতে বনাব পাৰে আৰু কিমান কষ্টলিও নহয় এতিয়া আহকচোন ভিডিওটো আৰম্ভ কৰো চিকেনখিনি প্ৰথমতে মেৰিনেট কৰিব লাগিব তাৰ বাবে মই ইয়াতে অকমান নেমু চেপি দিছো আৰু এটো আদা নহৰু পেষ্ট দিছো এয়া ধনিয়া গুড়া সৰু চামুচৰ 1 চামুচ এয়া জিৰা গুড়া সৰু চামুচত 1 চামুচ হালধি দিছো নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব এতিয়া ইয়াতে মই বেসন দিম বেসন মই 2 চামুচ দিছো এতিয়া মই কৰ্নফ্লাৱাৰ দিম কৰ্নফ্লাৱাৰ মই 1 চামুচ আধা দিছো ইয়াতে মই অকমান মিঠাতেল দিম তাৰপিছত মই চিকেন মছলা অলপ দিছো এতিয়া লাষ্টত এটা ডিম ইয়াতে ভাঙি দিম তাৰপিছত এইখিনি ভালদৰে মিক্স কৰিম এখিনি মই আধা ঘন্টা ঢাকি পেলাই ফ্ৰিজত থৈ দিম এয়া চিকেনখিনি আধা ঘন্টাৰ পিছত মই উলিয়ালো এতিয়া এখিনি আমি ফ্ৰাই কৰিম এয়া চিকেনখিনি মই ডিপ ফ্ৰাই কৰি ললো পুৰা কমপ্লিটলি সিজাব লাগিব এখিনি সিজিলেহে নমাব এতিয়া এখিনি বনাম এখিনি বনাবলে মই ইয়া জলকীয়া এনেকৈ দুফাল দুফালকৈ কাটি লৈছো এয়া নৰসিংহ পাত এয়া পিয়াজ মই এনেকুৱা টাইপত কাটি লৈছো তাৰপিছত পাহিখিনি এৰুৱাই লৈছো এয়া কাটোতে মোৰ হাতটো কাটি গল এয়া আৰু এটো টমেটো সস এটো সয়া সস এয়া চিকেন ভজা তেলখিনিয়ে হয় কমাই লৈছো খালি এতিয়া পিয়াজখিনি দিম নৰসিংহ পাতখিনি জলকীয়া এইখিনি পিয়াজখিনি কমপ্লিটলি সিজিবলৈ দিব আধা কেঁচা আধা সিজা এনেকুৱা টাইপ হ'ব দিব পিয়াজখিনি মই আধা সিজা আধা কেঁচাকৈ ফ্ৰাই কৰি হ'ল ইয়াতে মই চিকেনখিনি দিম তাৰপিছত ইয়াত মই সয়া সস দিম টমেটো সস দিম
নমাই দিব এয়া হৈ গ'ল মোৰ চিকেন 65 একদম খাবলৈ ৰেষ্টুৰেণ্টত খোৱাৰ নিচিনাই হয় আপোনালোকে এবাৰ এনেকৈ বনাই চাবচোন খাই যদি ভাল পায় মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বেয়া পালেও জনাব যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ